আজি আমি ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ কিতাপখনৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। প্ৰথম প্ৰশ্নটোত সুধিছে, শংকৰে শিশু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰ কি কথা মনলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ব, শংকৰে শিশু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰ ভটা খেলৰ মাৰিডালে পোৱালিটোৰ মূৰতে এমাৰ ফুটাই চাবলৈ মন গৈছিল। দ্বিতীয় প্ৰশ্নটো সুধিছে, শংকৰে লগৰীয়াৰ লগত জেদ ধৰি কি চৰাই ধৰিছিল? সেই চৰাইবোৰ ধৰি শেষত তেওঁ কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, শংকৰে লগৰীয়াৰ লগত জেদ ধৰি বটা চৰাই ধৰিছিল। সেই চৰাইবোৰ ধৰি শেষত তেওঁ বনত এৰি দিছিল। ৩ নম্বৰ প্ৰশ্নটো সুধিছে, শংকৰৰ সমানে সমানে লুইতত সাঁতুৰিবলৈ গৈ সতানন্দহঁতৰ কি অৱস্থা হয় লিখা। লগৰীয়াবোৰ সিপাৰৰ পৰা কি উপায়েৰে ইপাৰ পায়হি? ইয়াৰ উত্তৰটো হ'ব, সতানন্দহঁতে শংকৰৰ সমানে সমানে সাঁতুৰিবলৈ যায় যদিও সিপাৰলৈ যাবলৈ হায়ে নুকুলায়। লগৰীয়াৰ সিপাৰৰ পৰা নাওত উঠিহে ইপাৰ পায়হি। ৪ নম্বৰ প্ৰশ্নটো সুধিছে, শংকৰহঁতে সৰুতে খেলা কেইবিধমান খেলৰ নাম লিখা। উত্তৰটো হ'ব, ভটা, দুগদুগলি, ধূপ খেল। এতিয়া কেইটামান অতিৰিক্ত প্ৰশ্ন চাওঁ আহা। ১ নম্বৰ প্ৰশ্নটো, ভটা খেল কোনে কোনে খেলিছিল? ইয়াৰ উত্তৰটো হ'ব, সনাতন আৰু সতানন্দই। ২ নম্বৰ প্ৰশ্নটো সুধিছে, শংকৰে চৰাইবোৰ কিয় বনত এৰি দিছিল? ইয়াৰ উত্তৰটো হ'ব, চৰাইবোৰৰ প্ৰতি থকা মৰমে শংকৰক চৰাইবোৰ ঘৰলৈ ধৰি লৈ অনাত বাধা দিছিল। সেয়েহে শংকৰে চৰাইবোৰ বনত এৰি দিছিল। ৩ নম্বৰ প্ৰশ্নটো সুধিছে, শংকৰে কি নৈ সাঁতুৰি পাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব, বৰনৈ। ৪ নম্বৰ প্ৰশ্নটো সুধিছে, কি খেল খেলি থাকোঁতে চান্দৰ কাপোৰ ফালি টুকুৰা টুকুৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব, ধূপ খেল খেলি থাকোঁতে চান্দৰ কাপোৰ ফালি টুকুৰা টুকুৰ হৈছিল। ৫ নম্বৰ প্ৰশ্নটো সুধিছে, ভটা খেলি থাকোঁতে কাৰ কাণ এখনৰ অলপমান ছিঙি গৈছিল? ইয়াৰ উত্তৰটো হ'ব, তিতাৰামৰ। আজিলৈ ইমানেই। ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবলৈ নাপাহৰিবা কিন্তু।